মই সৰ্বদয় গ্ৰামদান গাঁওসভাৰ বৰ্তমানৰ সভাপতি। ৭২তম এই গণতন্ত্ৰ দিৱসৰ এই কাৰ্যসূচী আমি পালন কৰি আহিছোঁ। আমাৰ পিতৃদেৱতাসকলে তেওঁলোকে প্ৰতিষ্ঠা কৰা এই সমাজ, তেওঁলোক আছিলে স্বাধীনতা সংগ্ৰামী, আৰু সেই ধাৰা তেওঁলোকে যি আমাক এই শিকাই গ'ল, কি ধৰণে আমি স্বাধীনতা দিৱস বা গণতন্ত্ৰ দিৱস বা ২ অক্টোবৰ গান্ধী জয়ন্তী পালন কৰিব লাগে, সেই ধাৰাবাহিক আমি এতিয়া অব্যাহত ৰাখিছোঁ। আৰু ভৱিষ্যতেও আমি প্ৰতিশ্ৰুতিবদ্ধ যে আমাৰ পিছৰ পুৰুষসকলেও যাতে এই কাৰ্যসূচীবিলাক সুচাৰুৰূপে পালন কৰি যায়। এইখিনিতে আপোনাৰ পৰা আমি জানিব, প্ৰতিষ্ঠা কালৰ পৰা তেওঁলোকে যেতিয়া প্ৰথমতে গাঁওখন প্ৰতিষ্ঠা কৰিছিলে, তেতিয়াই এখন পটাৰ ভিতৰতে ১৪টা পৰিয়ালে বাস কৰিছিলে। আৰু বৰ্তমানলৈকে যদিও এতিয়া এখন ম্যাদী পটা হ'ল, তৎসত্ত্বেও আজিও কিন্তু পটা একেখনেই আছে, ১৪টা পৰিয়াল সেই একেখন পটাতেই এতিয়াও বসবাস কৰি আহিছে। আৰু কাহানিও এই পটা ভাগ নহয়। আৰু অনাগত দিনবিলাকত যিমানেই পৰিয়াল নাবাহক লাগিলে, এই ১৪টা পৰিয়াল একেখন পটাৰ তলতেই বাস কৰিব লাগিব। আপোনালোকৰ গ্ৰাম্য সভা কিবা নীতি আদৰ্শনা আছে নেকি? আছে, আমাৰ নিজা এখন সংবিধান আছে। প্ৰথম কথা হৈছে কি, আমাৰ ডাঙৰ বৈশিষ্ট্য এইটোৱেই যে আমি কোনো পুলিচৰ সহায় ল'বলগীয়া হোৱা নাই আজিলৈকে। আৰু আমাৰ সংবিধানত আছে যে যিকোনো সমস্যা আমাৰ গ্ৰামদান গাঁওসভাৰ পৰিয়ালৰ মাজত যিকোনো সমস্যা সমাধান আমাৰ গ্ৰামদান গাঁওসভাৰ বিষয়ববীয়াসকলে সমাধান কৰে। ঠিক আছে।